এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ওলালো এঠাইলৈ ফুৰিবলৈ বুলি আৰু এয়া বাছখন গৈ গৈ আমিনগাঁৱত পালেগৈ। তাতে এখন হোটেলত ভাত আৰু চাহ খাবৰ কাৰণে ৰখালে। ময়ো তাতে কিবা এটা খাই ল'লোঁ। পালোহি মই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটী আৰু মোৰ বৰ্ডিং 9টা বজাত আছে, সেইকাৰণে মই ৰৈ আছোঁ। অৱশেষত টাইমো হৈ গ'ল আৰু এয়া দেখিছেনে মই মোৰ যাৱতীয় কামখিনি কৰি ফ্লাইটত বহি ল'লোগৈ। মোৰ ফ্লাইট আছিল ৰাতি 12টা বজাত। তাত পিছে মোৰ মিলো এড আছিল। এনেকৈয়ে 2.5 ঘণ্টাৰ পিছত ফ্লাইট লেণ্ডিং হ'লগৈ দিল্লীত আৰু আমাক এয়াৰপৰ্টৰ ওচৰলৈ নিবলৈ এখন বাছ আহিলে আৰু বাছখনত আমি সকলোখিনি এয়াৰপৰ্টলৈ গ'লোঁ। এতিয়া গৈ আছোঁ মই লাগেজ কালেক্ট কৰিবৰ কাৰণে। পাই গ'লোহি দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। তাৰপিছত এতিয়া লাগেজ ল'বৰ কাৰণে ৰৈ আছোঁ বেল্ট নাম্বাৰ 4ত। পিছে ৰাইজ মই মোৰ মেইন ডেষ্টিনেশ্যন এতিয়াও পোৱাগৈ নাই আকৌ দেই। টোপনিয়াই বহি বহি এইটো অৱস্থা হৈছে, টোপনিও নাহে শুনিলেই নহয়। তাৰ পাছত আকৌ মোৰ নেক্সট ফ্লাইট আছিল মৰ্ণিং 11ত। টাৰ্মিনেল 3ৰ পৰা টাৰ্মিনেল 1লৈ আহি আছোঁ। বৰ্ডিং হ'ল মই জমা দিলোঁ বস্তুখিনি, তাৰপিছত এতিয়া মই গেটৰ ওচৰতে বহি আছোঁ। গেট অ'পেন কৰিব আৰু যাম। পিছে মই ফুৰিবলৈ অহাৰ কাৰণটো আছিল মোৰ হাজবেণ্ড লাডাখ চিয়াছিল ছেকেণ্ড গ্লেচিয়াৰত কৰ্মৰত আছিল আৰু তেওঁ মোক এটা ছাৰপ্ৰাইজ দিলে যে তুমিও লাডাখত আহা ফুৰিবলৈ। এইটো সোধাৰ পিছত মই ফূৰ্তিত ক'ব নোৱাৰা হ'লোঁ। আৰু 2 দিনৰ পিছতে মোৰ টিকেট আছিল আৰু এয়া দেখিছে নাই, মই এতিয়া দিল্লীৰ পৰা লে এয়াৰপৰ্ট গৈ আছোঁ। মই কাপ নুডলছ লৈ ল'লোঁ, তাকে খাই আছোঁ। আপোনাৰ বাহিৰৰ ভিউটো দেখাইছোঁ। আৰু ফাইনেলি এয়া মই পালোহি লে এয়াৰপৰ্ট। এই এয়াৰপৰ্টটো ওৱান অফ দ্য হাইষ্ট এয়াৰপৰ্ট ইন দ্য ৱৰ্ল্ড আৰু ইয়াৰ উচ্চতা 10,682 ফিট। চ' ব্ৰিথিঙৰ প্ৰব্লেম হয়, কিন্তু 2 বা 3 দিন এক্লেমেটাইজ কৰিলে সকলোবোৰ লাহে লাহে ঠিক হয়। ইয়াৰ পাছতহে ওপৰলৈ যাব লাগে, যেনে খাৰডুংলা পাছ, চাংলা পাছ ইত্যাদিলৈ। মোৰ পিছে হাজবেণ্ডে আগতীয়াকৈ ডক্টৰৰ লগত কনচাল্ট কৰি ৰাখিছিল যাতে কিবা প্ৰব্লেম হ'লে ইমাৰ্জেঞ্চি লৈ যাব পাৰে। এয়াৰপৰ্টৰ পৰা ওলাই মই বাহিৰতে ৰখি আছোঁ, কিন্তু মানুহজন আহিয়ে পোৱা নাই। আৰু ফাইনেলি এয়া মই মোৰ মানুহজনক লগ পাই গ'লোঁ। দেখিছে নাই তেওঁৰ হাঁহি যে মই যোৱাৰ আগতে তেওঁ হোটেল বুক কৰি ৰাখিছিল আৰু আমি প্ৰথমেই হোটেলত লাগেজখিনি থলোঁ, তাৰ পাছতে কিবা এটা খাই আহোঁগৈ বুলি গ'লোঁ আৰু এয়া অৰ্ডাৰ কৰিলোঁ এটা চিকেন থালি আৰু এটা মটন থালি। ইয়াত আকৌ ভাত দিয়াৰ আগতে প্ৰথমে ৰুটি খাবলৈহে দিয়ে, পিছতহে ভাত দিয়ে। খাবলৈ কিন্তু বহুত টেষ্টি আছিল। লে মাৰ্কেট ঘূৰিব আহিছোঁ। এয়া চানডে কাৰণে মানে দোকানবোৰ ভালকৈ খোলা নাই আৰু বৰষুণ পুৰা। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। আমিও মাৰ্কেটতে অলপ সময় ঘূৰিলোঁ, তাৰপাছতে এয়া কফি খাবলৈ বুলি গ'লোঁ আৰু মানুহজনে অৰ্ডাৰ দি আছে এটা মছলা টি আৰু এটা কফি। আমি কফি খালোঁ আৰু মছলা টি খালোঁ, কিন্তু ভিডিঅ' কৰিবলৈ হ'লে নহ'লে, পাহৰি থাকিলোঁ খাই বৈ। আৰু এয়া হাজবেণ্ডে পে'মেণ্ট কৰি আছে। তো এয়া লে মাৰ্কেটখন দেখাই দিছোঁ আপোনালোকক, চাই লওক কিমান ধুনীয়া। আৰু এতিয়া আমি অলপমান ফুৰি আছোঁ আৰু অলপ সময় আমি তাতে ঘূৰিলোঁ। লাডাখত মোৰ প্ৰথম দিনটো এনেকৈয়ে গ'ল। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।